হাই গাইজ, এই পবিতৰাৰ আজি এইখন মাইষ্টিং ৰিচৰ্টত আহক আমি ভিতৰৰ ফালে চাওঁ কিনো কেনেকুৱা বলক। সঁচাকৈ ভাল লগা এই ৰিচৰ্টখনত ৰাতিপুৱা মনটো ভাল লাগি গ'ল। এই ৰিচৰ্টখনত আহিলোঁ। সুন্দৰ এটা পৰিৱেশ, নতুনকৈ খুলিছে, আজি 4 মাহমান হৈছে। চ' গাইজ, আপোনালোকক মই এই গোটেই পৰিৱেশটো দেখুৱাই দিম আপোনালোকক। ইয়াত চিকিউৰিটি, ইয়াতে এণ্ট্ৰি কৰা হয়। এখন মেইন বিল্ডিংটো হৈছে এই বিল্ডিংটোৰ মানে আপোনাৰ ওপৰত এই 2টা চাইডেদি যাব পাৰিব আপুনি। গতিকে এই বিল্ডিংটোৰ মানে ইয়াতে কম্পিউটাৰ মানে লাগি আছে, CC কেমেৰা। এইটো হৈছে আমাৰ আপোনাৰ ইয়াতে গোটেই প্ৰথম এণ্ট্ৰিৰ এইখিনিয়ে হয়, ইয়াতে মেনেজাৰ বহে। চ' গাইজ, ৰাইট চাইডে আছে আপোনাৰ টয়লেট আছে, তাৰপিছত মানে এণ্ট্ৰি ইয়াৰ ওপৰত কিন্তু ৰেষ্টুৰেণ্টখন আছে। এইটো চিৰিটো ৰেষ্টুৰেণ্টত গৈছে। চ' গাইজ, ইমান ধুনীয়া মানে বনাইছে আৰু মানে ইয়াতে আপোনাৰ মানে সুন্দৰ এটা মানে বহুত ভাল লাগে আৰু আগলৈকে গৈ মই আপোনালোকক দেখুৱাই আছোঁ। এয়া প্লাজা, মানে ৰেষ্টুৰেণ্টখনৰ নাম হৈছে প্লাজা। চ' গাইজ, এয়া হৈছে কাৰ পাৰ্কিং। এইটো ৰেষ্টুৰেণ্টৰ কাৰ পাৰ্কিং। ৰেষ্টুৰেণ্টত আহিলে ইয়াতে কাৰ পাৰ্কিং থ'ব পাৰিব। আৰু এয়া এই বিল্ডিংটো যে দেখিছে, এই বিল্ডিংটো মানে সিহঁতৰ মানে ধুনীয়াকৈ ইয়াতে থাকিব পাৰিব আপুনি। ৰাতিটো থাকিব পাৰে বা 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে আপোনালোকে বুক কৰি ল'ব পাৰিব, কোনো কথা নাই। এই ৰাইট চাইডত এইটো আছে, এইটো হৈছে মেইন বিল্ডিং। এই মেইন বিল্ডিংটোত ইয়াতে গোটেই তাতো মানে সেইবিলাক কটেজ টাইপ আৰু ইয়াতো ৰুম আছে, ধুনীয়া সুন্দৰ ৰুম আছে এই ভিতৰত। এইবিলাক গোটেই এইবিলাক ওপৰত ৰুমবিলাক মানে ইমান ধুনীয়াকৈ যে সজাই পৰাই বনাইছে। এইটো হৈছে এই ডাঙৰ বিল্ডিংটোত সোমোৱা ৰাস্তা। এইটো ইয়াতে লেফ্ট ছাইডত আছে আপোনাৰ লেফ্ট ছাইডত ৰিচিপশ্যন, এইটো ৰিচিপশ্যন হয়। আৰু ইভাগে আপোনাৰ এইটো হৈছে ডাইনিং, মানে ইয়াতে মিটিং চিটিং কৰিব পাৰিব আৰু পাৰ্টি চাৰ্টি বা খানা চানা। 2টাকৈ ডাইনিং হল আছে ইয়াতে ইয়াতে মিটিং চিটিং কৰিব পাৰিব। এইটো ভিতৰৰ যিটো ৰিচিপশ্যন হয়, ৰিচিপশ্যনত ইয়াতে আপুনি আহিব পাৰিব। এইটো যে দেখিছে, সেইটো এটা হ'ল আৰু এইটো 2টা হ'ল আছে। মানে চফা, মানে সুন্দৰকৈ ইমান ধুনীয়াকৈ বনাইছে। মানে এতিয়া গৈ আছোঁ মই, চিলড্ৰেন মানে সৰু ল'ৰা ছোৱালীৰ মানে গোটেইখিনি ইয়াতে মেজি বনাইছে। তাৰপিছত সৰু ল'ৰা ছোৱালীৰ কাৰণে মানে ইয়াতে পাৰ্ক বনোৱা হৈছে। মেজি বনাই থৈছে, কিন্তু জ্বলোৱা নাই মেজিটো। চ' গাইজ, আপুনি এই চুইমিং পুলটোত আপুনি গা ধুই আহি ইয়াতে মানে ৰেষ্ট ল'ব পাৰিব ৰ'দত বা এনেকুৱা মানে একদম। কিন্তু মানে বনাই আছে, গোটেই কমপ্লিট হোৱা নাই, অপেনিং হৈছে, কিন্তু গোটেই বস্তুখিনি কমপ্লিট হোৱা নাই। এইটো চুইমিং পুল চাওক পানীখিনি অকণমান পানীখিনি লাৰি চালোঁ, ঠাণ্ডা, বিৰাট ঠাণ্ডা। আমি ইয়াতে কাঠ চাঠ লগাই আছে আৰু এই ফ্ৰণ্টত ইয়াতে থাকিব পাৰিব। তাৰ পৰা নামি আহি ইয়াতে ধুনীয়াকৈ একদম গা চা ধুই আৰু চুইমিং কৰি পেলাই যাব পাৰিব। তাৰপিছত আৰু এইবিলাক গোটেই সুন্দৰ নাই। এইখন হৈছে ষ্টেডিয়াম, ফুটবল ষ্টেডিয়াম। মানে সৰু ল'ৰা ছোৱালী আহিলে ইয়াতে মানে গেম খেলিব, কিবা কৰিব, এনেকুৱা আৰু। চ' গাইজ, আহক চাই থাকক। ইমান ধুনীয়া ৰিচৰ্ট এখন আছে। আৰু আটাইতকৈ ভাল লগা কথাটো হৈছে যে আমি পবিতৰাৰ মানে ওচৰতে একদম লাগি আছে। ইয়াৰ পৰা জীপ গোটেই হৈ যাব। আপোনালোকে আহিব আৰু ইয়াতে ৰেণ্টবিলাক মই আপোনালোকক দেখুৱাই দিম, কেনেকুৱা ৰুম, ৰাতি থকাৰ ব্যৱস্থা কেনেকুৱা আছে, চব মই আপোনালোকক দেখুৱাই দিম। এয়া ৰিচৰ্টৰ পৰা আহিলোঁ, আহি পেলাই ইয়াতে মানে আমাৰ পবিতৰাৰ যিটো পিকনিক স্পট, এই ৰাস্তাটোৰে যায় আৰু লেফ্টেৰো যাব পাৰিব, মানে সুন্দৰ। আৰু আহিলোঁ মই ইয়াতে আহিছোঁ যেতিয়া, আৰু কি আৰু এবাৰ যদি মায়াঙৰ যি তন্ত্ৰ মন্ত্ৰৰ মিউজিয়ামটো নাচাওঁ তেতিয়াহ'লে ক'ত হ'ব। চ' গাইজ, বলক ভিতৰলৈকে সোমাই যাওঁ। একদম এটা বেলেগ পৰিৱেশ এটা মানে লাগিছে। ভিতৰত গৈ আছোঁ এতিয়া। ইয়াতে টিকট চিকট কাটিব লাগিব। ইয়াত লিখা আছে, দেখিছে কেনেকৈ ধৰণৰ ইয়াতে দেখুৱাই দিছে, কেনেকৈ কৰে, মানে জব কৰি পেলাই তন্ত্ৰ মন্ত্ৰ কৰে। গোটেই পুৰণা সিহঁতৰ মানে হেৰিবিলাক মিউজিয়ামত সজাই ৰখা হৈছে। মানে আপুনি চাই থাকক, মানে বেলেগ। এইটো দেখিছে, এয়া হৈছে আপোনাৰ কি বুলি কয়, আগতে যে কইনা লৈ যায়, এই দলা বুলি কয় নেকি, এনেকুৱা যে লৈ যায়। এইখন দলা বুলি কয় চাগে, মোৰ ইমান এটা হেৰি নাই। এইটো লিখা আছে দলাই হয়, ৰাইট। তাৰপিছত মিউজিয়ামত ইমান ধুনীয়াকৈ বস্তুবিলাক সজাই থৈছে যে মায়ঙত এটা নতুন মানে আপোনালোকৰ
আহিলোঁ পবিতৰাৰ যিটো মিউজিয়াম আছে, মিউজিয়ামত বহুত ধুনীয়া ধুনীয়া বস্তু দেখাবলৈ। আগৰ টিভি দেখক, চাওক ইয়াতে সজাই থৈছে। এতিয়া লিখাই আছে ভাওনাৰ ব্যৱহৃত জাঠি, মানে এইবিলাক আৰু এইটো ৰামধেনু। এয়া আমাৰ গোটেই হেৰি কৰা হৈছে। এইটোত নাঙল আছে, যুঁৱলি বুলি কয়, চব সঁজুলি আছে। যঁতৰ, ধুনীয়া ধুনীয়া, সঁচাকৈ ভাল লগা এটা, মানে বহুত ধুনীয়া লাগিছে। এই মাছ ধৰা সঁজুলি ইয়াতে থৈ দিয়া হৈছে ধুনীয়াকৈ, পূৰা একদম বহুত ভাল লাগিলে। সেইবিলাক এতিয়া লেখা আছে আলজিৰা বুঢ়াৰ যাদু মন্ত্ৰ কৰি ডিঙিৰ সুৰা সুৰি কাহ দূৰ কৰিবলৈ, মানে কাহ হেৰি কৰে, সুন্দৰকৈ বনোৱা হৈছে। এয়া বাঘ মৰা মানুহ লগা চিষ্টেম, সেইবিলাক লিখা আছে। গড়ৰ হনু আৰু কামিহাৰা, এই গড়ৰ কামিহাৰা। এইটা শ্বৰ্টকাট কৰি মই দেখাই দিছোঁ। এতিয়া তৰোৱাল এইটো ডক্টৰ উৎপল নাথ, এতিয়া তন্ত্ৰ মন্ত্ৰৰ পুথি সাজু অধ্যয়ন কৰি থকা অৱস্থাত ৰাজমায়াং গাঁৱৰ সাধক প্ৰয়াত ৰাজুৰাম নাথ। চাওক এইবিলাক 5 পইচা, 10 পইচা, 20 পইচা, আজিকালি 5 পইচা 10 পইচা কোনো চিন নাপায়েই, এইবিলাক আছে চব। এটা মুদ্ৰা হিচাপে ব্যৱহাৰ, আগতে মানে পইচা নাছিলে, এই মুদ্ৰা হিচাপ কৰি মানে হেৰি কৰিছিল মায়াঙত। সেয়া ৰেডিঅ' চেডিঅ', ইয়াতে জুবিন মধু মানৱ কিবা হেৰিও আছে, ডক্টৰ ভূপেন ঢোল খোল, সুন্দৰ। এয়া ৱাও বহুত ভাল লাগিল। মেথাল, এইটো হেচক লাইট সেইটো চবখিনি আছে, ভাল লাগিলে। কিন্তু তাতে মই এটা বস্তু গম পোৱা নাই, এইটো হাতীৰ উপষ্টি আৰু শ্ৰোণীৰ হাড় মায়াং অঞ্চলত, এই হাতীৰ হাড়দি হয়। তো গাইজ, আপোনালোকক মইতো ইমান ভিডিঅ' চিডিঅ' নবনাওঁ, কিন্তু আপোনালোকক মই এইখিনি দেখুৱালোঁ। ধুনীয়া লাগিছে, ভাল লাগিছে, বঢ়িয়া। সঁচাকৈ আপোনালোকে আহক মায়াঙত, কেতিয়াবা পবিতৰা আহিলে আপোনালোকে এই মায়াং মিউজিয়ামত সোমাব। ইয়াতে কেইবছৰমান হ'ল? মোৰ ইয়াতে হ'ল 10-12 বছৰ। গোটেইখিনি আৰু আপুনি গোটেই পৰিচালনা কৰি থাকে ইয়াতে, আৰু যিখিনি আছে সেইখিনি পৰিচালনা কৰে। মায়াঙত যে এই মায়াঙততো আপোনাৰ মানে হেৰি আৰু আপোনাৰ যিটো আমাৰ এই তন্ত্ৰ মন্ত্ৰটোৰ আপোনাৰ কেতিয়াৰ পৰা, মানে আপুনি জানেনে নাজানে? তন্ত্ৰ মন্ত্ৰটো বিশেষ আমি কিমান বছৰৰ পৰা আহিছে সেইটো নাজানো, যিহেতুকে আগৰ পৰা আমি জানিছোঁ আমাৰ ককা বা আজো ককাহঁতৰ দিনৰ পৰা তন্ত্ৰ মন্ত্ৰ সাধকসকলে তন্ত্ৰ মন্ত্ৰ কৰিছিলে। আৰু আমি এতিয়া তেখেতলোকৰ মুখৰ পৰা শুনিছোঁ বা এতিয়া আমি বিশ্বাস কৰোঁ, ইয়াৰ কাৰণে তন্ত্ৰ মন্ত্ৰ আছে যে আমাৰ তন্ত্ৰ মন্ত্ৰপুথিখিনি এতিয়াও আছে ন? ক'ত আছে? গতিকে আমাৰ মানুহৰ ঘৰত আছে বাৰু। ইয়াতে আমি কেইখনমান মিউজিয়ামত আছে সংগ্ৰহ কৰি, যিহেতুকে এইকেইখন দেখিছেনে, এইকেইখন হ'ল তন্ত্ৰ মন্ত্ৰপুথি। এইবিলাক হ'ল সাঁচিপতীয়া মন্ত্ৰপুথি, আৰু তেওঁলোক আছিলে, এইবিলাক হ'ল যাদুকৰী মানুহ। আপোনাৰ যে টাইপবিলাক হেৰি যে পিৰা চিৰা উঠি আমি চিনেমাত চাওঁ, সেইবিলাক সেইটো আছিলে এই ককাহঁতে কৰিছিলে ন? এজন আমাৰ ককা আছিলে, দেউতাৰ দেউতা, আমি ককা বুলি কওঁ। যিহেতুকে তেওঁলোকে মন্ত্ৰশক্তিত হয়তো বাঘ বনাইছিলে, মন্ত্ৰশক্তিয়ে কঠিত পিয়া লগাইছিলে। সেইবিলাক যদি তন্ত্ৰ মন্ত্ৰ যদি শক্তি পৰিণত কৰিব লাগে, তেনেহ'লে সাধনা কৰিব লগা হ'লে তেওঁলোকে আগৰ দিনত বলি সাধনা কৰিছিল। আজিকালিতো বলি সাধনা নাই। গতিকে আমি যিখিনি পাৰোঁ এতিয়া তন্ত্ৰ মন্ত্ৰ, এইটোৱে আমাৰ বিশ্বাস। যিহেতুকে জণ্ডিছ হ'লে আমি ভাল কৰিব পাৰোঁ, টনচিল হ'লে ভাল কৰিব পাৰোঁ, পাইলছ হ'লে ভাল কৰিব পাৰোঁ, এনেকুৱা ধৰণৰ কিছুমান চলি আছে। আৰু এতিয়া সেই প্ৰথাটো আছে, মানে এতিয়াও আছে। আপোনাক লগ পাই ভাল লাগিল। আৰু আপোনালোকে আহিব, ইয়াতে বেছি পইচা নহয়, এতিয়া লিখা আছে আপোনাৰ এডাল্টছ 50 টকা, ষ্টুডেণ্টৰ কাৰণে 30 টকা, এইটো টিকেট কাউণ্টাৰ হয়। গতিকে গাইজ আপোনালোকে চাই থাকক, আৰু মই ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, দেখুৱালোঁ যিমানখিনি। আপোনালোকে ল'ৰা ছোৱালীক লৈ আহক, আমাৰ পুৰণা যিখিনি সাংস্কৃতি, যিটো আপোনাৰ পুৰণা তন্ত্ৰ মন্ত্ৰ, বহুত জ্ঞান পাব লগা ইয়াতে আছে। গতিকে সৰু বাচ্ছাকো ইয়ালৈকে মিউজিয়ামক লৈ আহক, লৈ আহি পেলাই সিহঁতক শিকাওক যে এনেকুৱা যে আছিল এটা অতীতটো অতীতে ন সদায়। গাইজ, আৰু মই অলপ দেৰিকৈ আৰু ভিডিঅ'টো সমাপ্ত কৰিম, চাই থাকিব, আপোনালোকে শ্বেয়াৰ কৰি দিব। গাইজ, মই এতিয়া তন্ত্ৰ মন্ত্ৰৰ দুনিয়াৰ পৰা ওলাই আহি এতিয়া যাই ভাত খাম। ভাত খাই কিনে আমি আৰু গুৱাহাটীলৈকে গুচি যাম। এয়া হয় সুন্দৰ, এইটোৱে মিউজিয়াম হয়। গাইজ, ভিডিঅ'টো অলপ দেৰিকৈ সমাপ্ত কৰিম, চাই থাকিব। গাইজ বলক, বহুত ভোক লাগিছে, এতিয়া আমি ভাত খাম।
বলক এয়া চুমচুম হোটেল একদম সুন্দৰ ধুনীয়া হোটেল এয়া চুমচুম হোটেলৰ ভিতৰত আহি পালোঁ এয়া খানা দিলেই আমাক এয়া কি দিছে একদম বিৰাট বিন্দাছ ধুনীয়া মানে 120 টকাত ধুনীয়া খানা আৰু এয়া ডিম দিছে তাৰপিছত আপোনাৰ ডিম দিলে তাৰপিছত আপোনাৰ দালি ভাত বুটৰ দালি পিঁয়াজ পাপৰ তাৰপিছত আপোনাৰ একদম চিকেন আহিলে চিকেন দিছে চ' গাইজ এতিয়া আৰম্ভ কথাটো চ' গাইজ আহক খাই লওঁ তো গাইজ ধুনীয়াকৈ ভাত খালোঁ চুমচুম হোটেলত সুন্দৰ আমাৰ মানে ধৰি লওক আমি বহুত দামী দামী হোটেলত মানে এয়া মায়াঙৰ চক এইটো এতিয়া গৈ আছোঁ আমি চেম ৰিচৰ্টলৈকে কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল মানে আমি যি চুমচুম হোটেলত খালোঁ এই চুমচুম হোটেলত মানে আমাৰ কাৰণে খুব কম সময়ত মাছ মাংস ভাত তেনেকুৱা একদম কম ৰেঞ্জত আপুনি খাব পাৰিবে আহিলে খাব পাৰিব আমিতো ধাবাই চাবা খোৱাটো বহুত বাপৰে 1500-2000 টকাটো আমাৰ নাই গতিকে একদম চিম্পুল খাব পাৰিব আহিব চুমচুম হোটেলত খাব জগাইছোঁ এতিয়া আমি লাষ্ট তাৰ যাম আৰু গুৱাহাটীলৈকে বেক হৈ আৰু আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো